ইমান গৰম ওলাব নোৱাৰি সোমাব নোৱাৰি ৰ'দে পুৰি কলা কৰে মোৰ দেহাতি এচি লগাই ল'বলৈ নাই জানা চাকৰি ফেনৰ তলত বহি বহি লাগিছে মোৰ আমনি মাক চকলাই এই বেলিটো ৰাতিপুৱা তাক মাকে একো খাবলৈ নিদিছে একদম পুৱাতে ওলাই আহিব টিকা ফালিডিং চিলিডিং কৰিব কি কৰিম উপায় নাই থাকিবলৈ জেগা নাই এই ফেনখনৰ হাৱাটো একদম গৰম গৰমহে আহিছে ক'লেনো যাওঁ গছৰ তলতে অকণমান বহিবগৈ লাগিব সেইটোৱে ভাল হ'ব একদম ভাল আইডিয়া এটা মন লাগিছে গছৰ তলত গৈ চিট খাই কিনে পৰি থাকিমগৈ একেবাৰে বস্তা এখন পাৰি কিনে বস্তা পাৰিব নালাগে নহয় সেইদিনাখন চকী এখন বনাই থৈছিলোঁ তো বাঁহৰ তাতে বহিমগৈ देर करके लाश नहीं हुएगा चलेगा गस का नीचे में बैठेगा এই ইমান গৰমত উপায় পোৱা নাই সেইকাৰণে বেলিটোলৈ চাই কিনে চিন্তা এটা কৰি আছোঁ কেনেকৈ গৰমটো গাত নলগাকৈ থাকিব পাৰোঁ তই যাওঁ কথা কওঁ দেই বেলিটোৰ পৰা বাচি কিনে থাকিবলৈ জেগা আছে নেকি য'তে হ'লেও গৰমে থাকিব ঘৰৰ ভিতৰত থাক গছৰ তলত থাক ক'ৰবাত থাক গৰম লাগিবই লাগিব এই ইয়াত কি এনেকৈ বহি থাকিব আম খাবলৈ যাম আম খাবলৈ আকৌ ক'ত যাবি ক'ত পাবি আম এই আছে নহয় ফুকন বুঢ়াৰ ঘৰত ধেৰ আম পকি আছে ব'ল আয়ো পিতা তই মানুহ বিচাৰি নাপালি সেই ফুকন বুঢ়াৰ ঘৰত আম খাবলৈ যাবি সেইটো আমাৰ হৈ থকা পাত খেলাম দিব তই আমটো দূৰৰে কথা তই গৈছাচোন দিয়ে যদি এই মই আছোঁ না তই টেনশ্যন কিয় লৈছা মই থাকোঁতে তই টেনশ্যন ল'ব দৰকাৰ নাই টেনশ্যন লৈ নাকানে টেনশ্যন দিয়ে নাকায় মই আম উলিয়াব লাগে তই খাব লাগিছে না ব'ল ব'ল আৰু তেনেহ'লে কিন্তু আশাটো ইমান নাই আৰু পাম বুলি খাবলৈ হ'লেও তই পইচা যেতিয়া নেকি আৰু লগত গৈছা পালেতো ভালেই হ'ব ঠিক আছে তেনেহ'লে চলো ফুকন বুঢ়া হাউচ খাইং টু মেংগ' আয়ো ইয়াৰ কথা শুন এইবাৰ আমজোপাত আম ইমান লাগিছে ইমান ধুনীয়াকৈ পকি আছে একদম গুলপীয়া হৈ দেখি খাং খাং লাগি যায় একেবাৰে জিভা পানী পৰি যায় আৰু বতৰটো ইমান গৰম হৈছে বিকিবলৈ নিব পাৰিলোঁ হয় বতৰটো অলপ ঠাণ্ডা হোৱা হ'লে কাইলৈ দেওবাৰ বজাৰলৈ আম এগাড়ীমান লৈ যাওঁ নেকি একেবাৰে বহি থাকিমগৈ বজাৰত দিনটো আম বিকি ভালমান পইচা পাম যিহে দাম বস্তু ময়ো আমৰ দাম লগাই দিম একদম 500-600 টকা কেজি দুটামান মানুহ লগাই এক গাড়ীমান আম পাৰি ল'ব লাগিব আজিয়ে নহ'লে আকৌ চৰাই বান্দৰে খাবলৈ আহিলে হ'ল আৰু এদায় কৰি থৈ যাব গোটেইখিনি একোৱেই নাপাম এই বুঢ়াই লাখুটি লৈ আমজোপালৈকে চাই আছে দেখিছেনে নাই আম খাবলৈ দিব জানো এনেই দিব নেকি অলপমান দিমাগ লগাব লাগিব ব'ল বুঢ়া চালে যাওঁ তহঁতি আমজোপালৈ কি চাই আছে কাইলৈ দেওবাৰে বজাৰলৈ আমকে লৈ যাম বুলি ভাবিছোঁ বিকিবলৈ সেইকাৰণে আমজোপালৈ চাই আছোঁ তহঁতি দুটা ইমান গৰমত ক'ত ঘূৰি আছ ৰ'দত মৰিব ফুৰিছ নাই তহঁতি আমি সেই গছতলতে বহি আছিলোঁ গৰমত থাকিবলৈ জেগা নাই না যিমানে পিঠা ফটা ৰ'দ ওলাইছে আৰু সেই গছতলত বহি থাকোঁতে আমাৰ মনলৈ আহিলে আপোনালোকৰ ঘৰত আম পকি আছে আমকে লৈ আহোঁগৈ খাবলৈ অঁ সেইটো কথা নেকি তেতিয়াহ'লে তহঁতি এটা কাম কৰিব লাগিব তহঁতি মোৰ আমখিনি পাৰি দিলে তহঁতক মই আম দিম নহ'লে নিদিওঁ ইমান সোপা আম আছে গছজোপাত ইমানখিনি আম পাৰিবলৈ বহুত দেৰি লাগিব এই বেছি দিন লাগে গছজোপা বেছি জোকাই দিম আৰু তহঁতে অলপ বুটলিবি চব আম হৈ যাব ঠিক আছে তেনেহ'লে আমখিনি পাৰি দিম আমাক আম দিব অকল আমে নহয় তহঁতক পইচাও দিম তহঁতি আমখিনি পাৰি দিলে হ'ল এই মজা গাখীৰতে মহৰ সৈতে আম পাৰিম আমো খাম পইচাও পাম ব'ল ঠিক আছে আপুনি বেগ চেগ লৈ আহক আমি আম পাৰিবলৈ ৰেডি আহা মই মোনা দুটামান লৈ আহোঁ ভিতৰত উঠ পৰাপত মই একদম তলত থাপটো গোটাই দিম আৰু চব তই ওপৰৰ পৰা পাৰি দিবি এটা যে ইমান আছে চান কালি চব আম পাৰি শেষ কৰি দিম আজি ওপৰলৈ যোৱাই নাই সি তলতে চব আম পাৰি শেষ কৰি দিওঁ আগতে উঠি লচোন মই ওপৰলৈ যোৱাৰ পিছত আম গছত আম এটা নাথাকে তই টেনশ্যন নল'বি তলত গোটাবলৈ সাজু হৈ থাক বহুত কষ্ট দেই গছত বোলে তাতে গৰমত একদম হাত ভৰি চলি যাব একেবাৰে পালিয়ে আৰু কি ওপৰত বহি লওঁ এতিয়া ডাল এফালৰ পৰা জোকাই যাব তই ধৰিবি দেই আম এই মই গছজোপা জোকাই দিম এতিয়া তই তলৰ পৰা আঁতৰি তেনেহ'লে মাথাতে পৰিব মাথা ফাটি যাব একেবাৰে এই মাথা ফালিব নাই দেই মই তলৰ পৰা আঁতৰি ল'ম তাৰপিছত জোকাই দিম এইটো চাইডে হৈ গ'ল এইটো চাইডে জোকাই দে সেইটো চাইডে আমখিনি আছে এইটো চাইডে হৈ শেষ হ'ল সেইটো চাইডে ঘূৰি যাব লাগিব হ'ল না অৱশ্যে গছত চা নাই হৈ গ'ল নামি এতিয়াহে শান্তি এতিয়া তোৰ কাম দেই তই আম গোটাবি এতিয়া মই আমখিনি গোটাই ল'ম আৰু তাৰপিছত আম খাবলৈ পাই যাম হৈ গ'ল এতিয়া কামখিনি বুঢ়াটো আহিলে আমি আম লৈ যাব পাৰিম এই বুঢ়াই পইচা দিয়া কথা কৈছিলে নহয় তহঁতি ইমান সোনকালে আমখিনি পাৰি শেষ কৰি দিলি নে জিভা পানী খালো পৰি আছে আৰু ইয়াত টাইম পাছ কৰি থাকিবলৈ সময় নাই তই সেইকাৰণে ফটাফট আম পাৰি দিছোঁ ভালেই হ'ল এতিয়া তহঁতি আম খাই ল মই তহঁতৰ কাৰণে পইচা লৈ আহোঁগৈ দেই তেতিয়াহ'লে আমাৰ ওপৰত আক্ৰমণ কৰি দিব লাগে আৰু খেতিলাই যিমান পাৰ খাই ল আৰু যিমান পাৰ মোনা ধুনীয়াই ল কাইলৈ পৰা বুঢ়াই আম নিদিব নহয় আজিহে দিছে তেন্তে আজিলৈ আহোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু যদিহে ভাল লাগে লাইক এটা কৰি দিব আৰু